নমস্কাৰ সকলোকে স্বাগতম জনাইছো ডিভাইন কানেক্ট আছাম আৰু ফেচবুক বন্ধু বান্ধৱী সকলোলৈ যদি আপোনালোকে ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব যদি ফেচবুকত চাই আছে ফলো কৰি দিব নাপাহৰিব মোৰ লগত কোন আছে আজি আপোনালোকে গম পাইছে স্বপ্নম কাশ্যপ যেহেতু সকলোৰে পৰিচিত আৰু তোমাৰ ইন্ট্ৰোডাকচনটো দি দিয়া সকলোকে পৰিচিত বুলি নকবা নমস্কাৰ সকলোকে আজি ডিটেইলৰ চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো আসলতে আমাৰ দুই সকলোৱে চিনি পাই আসলতে মানে ফেচবুকৰ কথাটো ক'বলৈ নাযাওঁ বিশেষকৈ ইউটিউবত বহুত ভালকৈ চিনি পায় আমাক কিহৰ কাৰণে চিনি পায় আৰু দ্বিতীয়বাৰ হয়তো ক'ব নালাগে যি কি নহওক আজি সি সুধিব মোক প্ৰশ্ন আৰু তাৰ ডিভাইন কানেক্ট আছাম যিটো চেনেল যথেষ্ট মৰম দিছে সকলোৱে তাতে এক্সেছৰ ভিডিঅ' ৰেমেডিজ বিভিন্ন ধৰণৰ আসলতে টপিক লৈ হি ভিডিঅ' বনায় আৰু অহা 20 তাৰিখত আমি তেজপুৰলৈ গৈ আছো এক্সেছ পাৰ্চৰ ক্লাছ দিবৰ কাৰণে আৰু বহু লোকে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে ৰেজিষ্ট্ৰেশ্যন চলি আছে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু 20 তাৰিখলৈ যিহেতু আমাৰ হাতত আৰু দুটা দিন আছে গতিকে আৰু কোনো লোকে যদি এক্সেছ পাৰ্চৰ ক্লাছ মোৰ ওচৰত ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে মোৰ ওচৰত ক্লাছ কৰিম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনৰ পৰা নাম্বাৰটো নোট ডাউন কৰিলে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু এইখিনিতে আৰু এটা ডাঙৰ এনাউন্সমেণ্ট কৰি দিওঁ আপোনালোকক অহা 22 তাৰিখত গুৱাহাটীতে মই বহুত ডাঙৰকৈ এটা ক্লাছ এৰেঞ্জ কৰিছো সকলোৰে ডিমাণ্ড আছিলে যে ডাঙৰকৈ এটা সেমিনাৰ পাতিব লাগে গতিকে মই এবাৰ সাহস কৰি ডাঙৰকৈ গুৱাহাটীতে এটা ক্লাছ এৰেঞ্জ কৰিছো কোনো লোকে যদি মোৰ ওচৰত ক্লাছ কৰিম বুলি ভাবিছে মোক ক্লাছ কৰিব পাৰে ইতিমধ্যে আমাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে স্ক্ৰীনত নাম্বাৰটো সদায় দিয়া থাকে স্ক্ৰীনৰ পৰা নাম্বাৰটো নোট ডাউন কৰি মোৰ সৈতে যোগাযোগ কৰিব পাৰিব সকলোৰে নিজা নিজা এটা মানে থকাটো প্ৰয়োজনীয় কিয়নো আমি দুটাই একেলগে ইউটিউবত মোৰ যোনটো অন্তৰংগ আলাপ তাত আমি দুটাই ভিডিঅ' বনাওঁ তাৰ উপৰিও তাকো প্ৰয়োজন সিও যিহেতু স্পিৰিচুৱেল লাইনত বহুত বছৰৰ পৰা কাম কৰি আছে ধৰি লওক সি যিখিনি আয়ত্ত কৰিছে তাৰ পৰাও মোৰ বহুত শিকিবলগীয়া আছে আৰু মোৰ চেনেলত টপিকবিলাকো বেলেগ বেলেগ ধৰণৰ সিও বিভিন্ন ধৰণৰ মডেলিটিৰ লগত জড়িত মই যিমানখিনি মডেলিটিৰ লগত জড়িত হয়তো আমাৰ অলপ অলপ বেলেগ হৈ যায় ছাইডবিলাক তো মই যিমানখিনি মডেলিটিৰ লগত জড়িত হৈ আছো সি নাই বা সি যিমানখিনি মডেলিটিৰ লগত জড়িত হৈ আছে মই নাই গতিকে আমাৰ দুটা চেনেল তাৰটো ডিভাইন কানেক্ট তাতো বিভিন্ন ধৰণৰ টপিক পায় মোৰটোত অকল এষ্ট্ৰলজি তাৰ লগতে এক্সেছ পাৰ্চৰ ওপৰতে মই এইখিনিলৈ আহিম মই এইখিনি টপিক মানে এটা এটাকে সুধি যাম মই সকলোখিনি ঠিক আছে মই তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমি আজি এক্সেছৰ ওপৰত কথা পাতিম আজি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰো আপোনাৰ এক্সেছৰ পৰা ষ্টাৰ্ট কৰো যেটা এক্সেছৰ পৰা হয় জাৰ্নিটো যেহেতু আৰম্ভ হৈছে আৰু বহুত সাকসেস হৈছে এক্সেছ আসলতে কি হয় এবাৰ আমাৰ মোৰ দৰ্শকসকলক কৈ দিয়াচোন আগতো ভিডিঅ' দিছিলা চাগে এক্সেছৰ পৰা এক্সেছৰ কথাটো মই কেতিয়াও পাহৰি যাব নোৱাৰো সদায় এক্সেছৰ পৰা আৰম্ভণি মোৰ যাত্ৰা এক্সেছটো এটা স্পৰ্শ চিকিৎসা কোনো যাদু মন্ত্ৰ নহয় হাতেৰে স্পৰ্শ কৰা এটা খুব ধুনীয়া থেৰাপি খুব সুন্দৰ এটা মডেলিটি বৰ্তমান সময়ত ইমানেই জনপ্ৰিয় হৈ উঠিছে এক্সেছ সকলোৱে আদৰি লৈছে আৰু আদৰিবলৈ বাধ্য এক্সেছে এনেকুৱা কিছুমান কাম কৰিছে ক'ব নোৱাৰা আসলতে মানে কোনো ভাষা নাই এক্সেছ কোনে কোনে ল'ব পাৰি এনে সকলোৱে ল'ব পাৰে এক্সেছ এক্সেছত এনেকুৱা কেনেকুৱা ধৰণৰ কি মানে কি সুফল কেনেকুৱা পায় মানে আমাৰ লগত সাকসেস ষ্টৰী আছে সাকসেস ষ্টৰী কথা আমি পিছলৈ যাম মই নহয় মই এইটো ক'ব বিচাৰিছো এক্সেছে কি কৰিছে মানে সেইটো ক'ব গৈ আছো কোন প্ৰথমে কৃত্ৰিমতকৈ কৃত্ৰিম একদম জটিলতকৈ জটিল ৰোগ য'ত নেকি বছৰ একেবাৰে সম্ভাৱনা নাথাকে কিন্তু জটিলতাৰ পৰা দ্বিতীয় জীৱন আকৌ পাইছে দ্বিতীয়বাৰৰ বাবে এক্সেছৰ পৰা আৰু মই এটা সুধিব বিচাৰো মানে এক্সেছ লোৱাটো কিয় প্ৰয়োজনীয় হয় মানুহৰ লাইফত মানে এক্সেছ কিয় ল'ব লাগে মানে আমি কিছুমান কৰিব নোৱাৰা কাম ব্লকেজেছ কিছুমান এনেকুৱা হৈ গৈছে ডক্টৰে মই এইটো ক'ব নাযাওঁ ডিপ্ৰেছন এনজাইটি হয়
ডক্টৰ বহুত বেছি এনজাইটি ডিপ্ৰেছন হ'লে মানুহে কি কৰে সাইকিয়াট্ৰিষ্টৰ ওচৰত লৈ যায় মেডিচিনছ দিয়ে দেই মই তাই কৈছোঁ যে মেডিচিনছ দিয়ে মেডিচিন দিয়েও কিন্তু কেতিয়াও ডিপ্ৰেছন এনজাইটি ষ্ট্ৰেছ কমাব নোৱাৰে মেডিচিনে কেতিয়াও কমাব নোৱাৰে ডিপ্ৰেছন এনজাইটি এনেকুৱা এটা বেমাৰ যিটোৱে কিন্তু মানুহক শেষ সিদ্ধান্ত উপনীত কৰাই দিবলৈ বাধ্য কৰাই দিয়ে কিছু লোকে ডিপ্ৰেছন এনজাইটি ষ্ট্ৰেছৰ কাৰণে সুইচাইড কৰি লৈছে দেই মই শুনিছোঁ পাইছোঁ বহুত অন্তৰংগ মানুহ তেনেকুৱা হৈছে দেখিছোঁ তেনেকুৱা পৰ্যায়ৰ পৰা এক্সেছে মানুহটোক ঠিক কৰি লৈ যাব পাৰে ৰিকভাৰী কৰি দিব পাৰে এক্সেছে কৰিছে তেনেকুৱা আমাৰ লগত হাতত ৰিজাল্ট আছে কৰিছে আৰু সেইকাৰণে আচলতে এক্সেছ ল'ব লাগে এক্সেছ পাৰ্চ থেৰাপি ল'ব লাগে আমাৰ জীৱনত ঘটা কিছুমান ঘটনা আমি কিছুমান কোৱা কথা বতৰা শব্দই ব্ৰহ্ম আমি কিছুমান বস্তু নিজে সৃষ্টি কৰোঁ আমাৰ লাইফত প্ৰব্লেমছ কিয় হয় প্ৰব্লেমছ ক'ৰ পৰা আহে প্ৰব্লেমছৰ আমিয়েই একোজন ক্ৰিয়েটৰ হয় আমি প্ৰব্লেমছ নিজে ক্ৰিয়েট কৰোঁ যাৰ কাৰণে আমাৰ কি হয় গোটেই বডিত ব্ৰেইনত মানে লেতেৰা কাচৰা জমা হৈ যায় ব্লকেজেছ হৈ যায় যিমান সৰুৰ পৰা যিমানখিনি একদম বেয়া কাম কৰি আহিছে ব্লকেজেছ হৈ গৈ থাকে যাৰ বাবে আমি ছাকচেছ নাপাওঁ কিছুমানে পইচা ঘটায় চবেই ইনকাম কৰে কিন্তু পইচা ৰখাব নোৱাৰে কোনোবাই কাম কৰে যিটো এমাউণ্ট বিচাৰে সেই এমাউণ্টটো নাপায় তেনেকুৱা ধৰণৰ বহুত তেনেকুৱা কথা আছে মানসিকভাৱে কোনোবা বহুত বেছি হয় মানে ভাগি আছে মানসিক স্থিতিত নাইয়ে আচলতে তাৰপিছত কাৰোবাৰ বোলে বেমাৰ বহুদিনীয়া বেমাৰ বিষ টোপনি নহা বিভিন্ন ধৰণৰ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়িবলৈ ইচ্ছা নকৰা বহুত বেছি উৎপাত কৰা তাৰপিছত কনচিভ নকৰাৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ইছ্যু এনেকুৱা 32টা পইণ্ট আমাৰ ব্ৰেইনত আছে আৰু সেই 32টা পইণ্টত কি হয় ব্লকেজেছ হৈ থাকে এই ব্লকেজেছখিনি সৰুৰ পৰাই হয় কিন্তু হয় তো এক্সেছ পাৰ্চৰ জৰিয়তে সেই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি একমাত্ৰ এক্সেছ পাৱাৰ জৰিয়তে মই মানে গোটেইখিনি মইতো নিজেও এজন প্ৰেক্টিচনাৰ হয় যিহেতু কিন্তু আজি আপোনালোকক জনাবৰ কাৰণে মই গোটেইখিনি কুৱেশ্যনছ মই জমা কৰি পিনি তেওঁক সুধিম আৰু আপোনালোকে গম পাইছে যিহেতু এক্সেছ মানে কি ক'লে আৰু এক্সেছ কিয় ল'ব লাগে ক'লে আৰু এক্সেছৰ কেনেকুৱা সাকসেস ষ্টৰী আছে মানে এক্সেছ লোৱাৰ পিছত কেনেকুৱা মেজিক এণ্ড মিৰাকেল হৈছে মইতো গম পাওঁৱেই আমাৰ দৰ্শকসকলক কৈ দিলে ভাল হয় কোন প্ৰথমে কৈছো যে এজন জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাইছে লাষ্ট ষ্টেজত গৈছিলে কেঞ্চাৰ ব্লাড কেঞ্চাৰ আচলতে তাৰ নামটো প্ৰত্যেকটো ভিডিঅ'তে লোৱা যায় আজি বাৰু ইয়াৰ চেনেলত মই নলওঁ এজন ব্যক্তি মানে ল'ৰা আৰু ব্যক্তি বুলি কৈছো তেওঁৱে আছে না আৰু বহুত তেনেকুৱা বহুত আছে এনেকুৱা বহুত আছে মই তেওঁ কথাটো কৈছোৱেই চিনাকি হয় কিন্তু মই নিজে ৰিকভাৰী কৰিছো 36 ইয়াৰ্ছ ভুগি থকা এগৰাকী মানে লেডি তেখেত হেৰি আছিলে যোনটো মিৰ্গী অসুখ বুলি যে কয় পৰি যায় ন 36 ইয়াৰ্ছ মানে ভুগি আছিলে দুটা ছেছনেই দিছো দুটা ছেছনত মানে একেবাৰে এতিয়া টোটেলি সেই বস্তুটো নাইকিয়া হৈ গ'ল কিন্তু কয় মানুহে কয় পূৰ্ণিমা আহিলে মানে পৰি যায় বুলি কয় কিন্তু সেই মানুহগৰাকী পৰা নাই মোৰ যিগৰাকী ক্লাইণ্ট পৰা নাই আৰু এটা ভাল খবৰ মোৰ সেই কেছটো মই ছাকচেছ ষ্টৰীটো দিয়াৰ পিছত তেজপুৰৰ এগৰাকী দাদাই লৈছিলে তেখেতৰো কিন্তু তেনেকুৱা বৰ্তমানলৈকে হোৱা নাই কেইবাটাও পূৰ্ণিমা পাৰ হৈ গৈছে তেনেকুৱা একো ইছ্যু হোৱা নাই ভাল হৈছে সেই দুটা বস্তু মই ৰিকভাৰী কৰিছো বহুদিনীয়া বিষ গাত মানে জৰ্জৰিত হৈ থকা বিষ তাৰপিছত বিচনাৰ পৰা নামাৰ লগে লগে মানে বেজিয়ে বিন্ধা তেনেকুৱা বিষ এটা ছেছনত ভাল হৈছে তাৰপিছত 1.5 বছৰ ধৰি মেন্স নোহোৱা লেডি গাভৰু মানুহ এটা ছেছনতে ৰেগুলাৰ মেন্স হৈছে এনেকুৱা ৰিকভাৰী মই কৰিছো আৰু এটা কথা শুনো মই মানে এক্সেছ শিকাটো মানুহৰ লাইফত প্ৰয়োজনীয় হয় একদম প্ৰয়োজনীয় আৰু কোনে শিকিব পাৰে চবে পাৰে এক্সেছত কোনো কিমান বছৰৰ পৰা শিকিব পাৰে বছৰটোতো চাবলৈ গ'লে
6-7 বছৰীয়া বাচ্চাও শিকিব পাৰে 5 বছৰতো একই মনত থাকিব একো মনত নাথাকে আৰু এটা কথা বোলে 6-7 বছৰীয়া বা 15 বছৰলৈ নেকি যদি তেওঁৰ পেৰেণ্টছে যদি শিকে তেতিয়া বাচ্চাটো ফ্ৰী হৈ যায় হয় না হয় মানে মিনিমাম 15 বছৰে হ'ব লাগিব তাতকে বেছি হ'ব নোৱাৰিব মানে 18 বছৰৰ পিছত ডাঙৰ হৈ যায় ন কিন্তু মানে 16 বছৰলৈকে পাৰে ন 16 বছৰলৈকে পাৰে 16 বছৰ মিনিমাম 6 মাহ মানে তেনেকুৱা মই ইমান মানে কনফাৰ্ম নহয় পাৰে কিন্তু শিকিব আৰু এটা কথা প্ৰতি ঘৰ মানুহতে এক্সেছ শিকাটো খুবেই প্ৰয়োজনীয় হয় নে নহয় খুবেই প্ৰয়োজনীয় কিয় শিকিব লাগে এক্সেছ পাৰ্চন বেলেগক ভাৰ্চ দিয়াৰ উপৰিও এনেকুৱা কিছুমান পাৱাৰফুল ষ্টেটমেণ্ট আছে বা সেলফ হিলিং কিছুমান আছে মই হিলিং বুলিয়ে কৈছো সেলফ কিছুমান ষ্টেটমেণ্ট আছে যদি কৰবাত বাহ্যিক বিষ আছে বাহ্যিক বিষটো য'ত বিষাইছে ত'ত ধৰিও আমি ষ্টেটমেণ্ট মাতি দিব পাৰো থতত আমাৰ যদি ডিঙিৰ থাইৰয়ড গ্লেণ্ড প্ৰব্লেম আছে থাইৰয়ড গ্লেণ্ডৰ থাইৰয়ড কাৰবাৰ বাঢ়িছে কিবা হৈছে বা থাইৰয়ডৰ ইস্যু ডিঙিৰ যিমানখিনি ইস্যু আছে এইখিনি বস্তু ঠিক কৰিব পাৰে নৰ্মেলি মানে য'তে বিষ হয় বাহ্যিক বিষ আভ্যন্তৰীণ বিষটোতো বাৰু সেইটো এটা বেলেগ এটা মানে ষ্টেটমেণ্ট আছে মানে বহুতখিনি ষ্টেটমেণ্ট পাৱাৰফুল ষ্টেটমেণ্ট আছে বহুত আছে মানে ইয়েছ সেইখিনি সেলফতো আছে মানে যদি ঘৰ এখনত হঠাৎ ল'ৰা তাৰ বাচ্চাটো জ্বৰ উঠিলে বহুত বেছি জ্বৰ বা গাঁৱলীয়া অঞ্চলত হয় ন যে পটককে ডক্টৰ এজনৰ ওচৰত নাপায় দৌৰ মাৰিবলৈ মানে দিগদাৰ হয় টাউন এৰিয়াত বেলেগ কথা ঢেৰ হস্পিটেল এভেইলেবল থাকে মেডিকেল থাকে গুচি যায় কিন্তু গাঁও এৰিয়াত পটককে নহয় আৰু তেনে ক্ষেত্ৰত কি হয় আমাৰ এনেকুৱা পাৱাৰফুল ষ্টেটমেণ্ট হয় যদি ল'ৰাটোৰ বোলে জ্বৰ উঠি আছে ছোৱালীজনী জ্বৰ উঠি আছে মূৰটোত ধৰি অকণমান যদি আমি ষ্টেটমেণ্ট মাতি দিওঁ একদম লগালগ ষ্টেটমেণ্ট কেইটা বহুত পাৱাৰফুল ভাল হৈ যাব আৰু তেনেকুৱা হৈছে সেইটো মোৰ ঘৰত হৈছে মোৰ ভাগিনটোৰ ইমানেই জ্বৰ মূৰত জ্বৰ উঠি গৈছে মায়ে কি কৰিলে 5-10 মিনিট মান মায়ে ধৰি কিনি মূৰটো তেনেকে কপালত মই কলো কপালত ধৰি এনেকে তেতিয়া জ্বৰ উঠিছে মূৰ বিষাই আছিলে এনেকে ধৰি পিনি দিছে কপালত জ্বৰ ভাল হৈ গৈছে বাচ্চা হয় 12 বছৰ ভাল হৈ গৈছে আৰু এটা মই কথা দিব বিচাৰো মই যেনিবা এক্সেছ শিকিলো বা কোনোবা এজনে এক্সেছ শিকিলে তেওঁ বাৰ্চো লোৱা নাই আজিলৈকে তেওঁ যেতিয়া বাৰ্চ ৰান কৰি থাকি মানে বেলেগক বাৰ্চ ৰান কৰিব তেওঁ সেইটো কেনেকে ল'ব তেওঁ ভাল হ'বনে বেলেগক যদি বাৰ্চ ৰান কৰে তেওঁৰো ভাল হ'বনে ডেফিনেটলি হ'ব যেতিয়া মই ধৰি লোৱা প্ৰেক্টিশনাৰ তুমি বাৰ্চ আজিলৈকে লোৱাই নাই যেনিবা মানে বুজা নাই মানে বাৰ্চ আজিলৈকে লোৱাই নাই যেনিবা তুমি মই মোৰ ক্ষেত্ৰত এটা কথা কৈ আছো মই আজিৰ ডেটত মই এগৰাকী ফেচিলিটেটৰ এক্সেছ ফেচিলিটেটৰ মানে শিকোৱা মই ক্লাছ দিওঁ মানে ফেচিলিটেট কৰো বাৰ্চ ৰানো কৰো বাৰ্চ ৰানটো খুব কমকে কৰো মোৰ ক্লাছ চলি থাকে কাৰণে মোৰ অকণমান অসুবিধা হয় মই আজিৰ ডেটলৈকে মই সেশনছ বেলেগ ক্লায়েণ্টৰ পৰা লৈয়ে পোৱা নাই মই বহুত বেছি মই বেছিকে লৈছিলো মোৰ এটা সাকসেস ষ্টৰী আছে মই কম অকমান পিছত পাৰো মই তাৰ পৰাই এটা সেশনছ লৈছিলো তাকো সি তেতিয়া নতুনকে শিকিছে সি ইমান পাৰফেক্ট নহয় তেতিয়া তাৰ পৰা সেশন লোৱা আজিৰ ডেটলৈকে কিন্তু মই বেলেগ কোনোবা প্ৰেক্টিশনাৰ বেলেগ কোনোবা ফেচিলিটেটৰ কাৰোৰ পৰাই বৰ্তমান সময়লৈকে কিন্তু মই সেশনছ লোৱা মানে বেলেগক ৰান কৰি আছো মোৰ মানি ব্লকেজেছ পুৰা খুলি গৈছে আজিৰ ডেটত পুৰা মানি ব্লকেজেছ এইখিনিতে আৰু এটা কথা কৈ দিওঁ প্ৰত্যেক ব্যক্তিৰ জীৱনত মানিৰ ব্লকেজেছ থাকিবই এইটো গম নাপায় আমি স্পিৰিচুৱেল জাৰ্নিত আহিছো কাৰণে আমি গম পাইছো মণিপুৰ চক্ৰ যেতিয়া আনবেলেঞ্চ হ'ব মানিৰ ইছ্যু হ'বই মানিৰ প্ৰব্লেম হ'বই তেতিয়া কি কৰিব লাগে কিছুমানে 7 চক্ৰ হিল কৰে তো মই সেইটো চেপ্টাৰত আহিম কিন্তু মই মানে সাকসেসটো ক'ব বিচাৰিছো যে মানিৰ ব্লকেজেছটো আমাৰ এক্সেছত আছে ৰিলেটেড টপিক হয় পইণ্ট আছে মানিৰ ওপৰত মই বেলেগক বাজ ৰান কৰি বেলেগক বাজ ৰান কৰি মোৰ মানি ব্লকেজেছ টোটেলি নিজৰ খুলি যায় মানে খুলি যায় না খুলি গ'ল হয় এতিয়া ঠিকে আছে বাৰু আমি এক্সেছ গম পালে আপোনালোকে এক্সেছ শিকাটো খুবেই প্ৰয়োজনীয় হয় আৰু যেহেতু ময়ো প্ৰেক্টিশনাৰ আৰু বহুতক মই আজিলৈকে ৰান কৰিছো বহুতে সুফল পাইছে আৰু তাইও বহুতক ৰান কৰিছে আজিলৈকে বহুত তেনেকুৱা কিমান মান আজিলৈকে ৰান কৰিছে বহুত হিচাপ কৰিব নোৱাৰো
100ৰ ওপৰত 100 ওপৰত হয় 100 বাদ দিয়া না 1000 মান হৈ গৈছে 1000 তো নাই 1000 হোৱা নাই বাৰু সেইটো 1000 তো মিছা হ'ব কোৱাটো 500 ক্ৰছ হৈছে আৰু এনে ক্লাছ বৰ্তমান ৰেজিষ্টাৰ হৈ আছে নে ক্লাছ ৰেজিষ্টাৰ হৈ আছে ক'ত গোটেই নৰ্থ ইষ্ট আপোনালোকে দেখিয়ে থাকে যেহেতু নৰ্থ ইষ্টত আমি দুজন ঘূৰি ফুৰো আমি দুজন যেহেতু নৰ্থ ইষ্টত ঘূৰি ফুৰো সকলোতে আপোনালোকে ক্লাছ ল'ব পাৰিব বা প্ৰাইভেট ক্লাছো ল'ব পাৰিব আৰু এটা কথা কৈ দিওঁ মাজতে আমাৰ এক্সেছ বাৰ্ছৰ ক্লাছ আহি আছে 22 তাৰিখে ডাঙৰ এটা ক্লাছ আমি এৰেঞ্জ কৰিছো গুৱাহাটীতে আপোনালোকে এইটো ৰিমাইণ্ড কৰি থব আপোনালোকে যদি কৰিম বুলি ভাবি আছে এক্সেছৰ ক্লাছ কৰিব পাৰিব ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ থাৰ্ড ক্লাছ গোটেইখিনি কৰিব পাৰিব যদি কৰিম বুলি ভাবে আপোনালোকে বা বহুত দিনৰ ভাবি আছে কৰিমকে গুৱাহাটীত বহুতে কৈ আছে যে ডাঙৰকে ক্লাছ এটা এৰেঞ্জ কৰক এইটো ক্লাছ এৰেঞ্জ কৰিছো লগতে ছেছনছ থাকিব আৰু লগতে আপোনালোকৰ যদি এক্সেছৰ ওপৰত কিবা ডাউটছ আছে তেতিয়াও আপোনালোকে ডাউটছ ক্লিয়াৰ কৰিব পাৰিব এইখিনিতে মই এটা কথা কৈ দিওঁ তুমি এটা কুৱেশ্যন কৰিছিলা যে এক্সেছ কিয় ল'ব লাগে প্ৰত্যেক ঘৰত এজন প্ৰেক্টিশনাৰ থাকিব প্ৰয়োজন কৈছিল তাৰ আনসাৰটো মানে কমপ্লিট নহল কমপ্লিট কৰিব বিচাৰিছো যে মই যে ক'লো সেলফৰ কাৰণে যিখিনি ষ্টেটমেন্ট থাকে যেতিয়া প্ৰেক্টিশনাৰ এজন নিজৰ ঘৰখনত থাকে তেতিয়া নিজৰ লগতে ঘৰখনো ঠিক হ'ল যেনেকুৱা সিচুৱেশ্যন নহওক কিয় অকল এক্সেছ বাৰৰ জৰিয়তে পৰিত্ৰাণ পাব আৰু জ্বৰ যিকোনো বেমাৰ এক্সেছৰ জৰিয়তে ভাল হ'ব সেই কথাটোৰ কাৰণে ইনষ্টেণ্টলি যদি কাৰোবাক ৰিকভাৰী লাগে সদায় ভাল হৈ থাকিব বিচাৰে তেতিয়াহ'লে প্ৰত্যেকৰ ঘৰত এজন প্ৰেক্টিশনাৰ থকাটো খুবেই প্ৰয়োজনীয় ঠিক আছে বা আপোনালোকে এক্সেছৰ গোটেইখিনি কথা গম পালে যদি ভিডিঅ'টো ইমানলৈকে চাই ভাল পালে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছো আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আজিলৈ নমস্কাৰ জনাইছো যদি ভিডিঅ'টো ইমানলৈকে চাই ভাল পালে আকৌ এবাৰ কৈছো ছাবস্ক্ৰাইব কৰিব নাপায় যদি পেজত চাই আছে মোৰ ফেচবুক পেজত ফলো কৰি দিব নাপায় ডিভাইন কানেক্ট আছে মোৰ পেজ এটাও আছে ফলো কৰি থৈ যাব বহুত ভাল ইনফৰমেশ্যন পাব আজিলৈ ধন্যবাদ